স্বাগতম জনাইছো আপোনালোকক নলেজ পইণ্ট আসামৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিও লৈ আৰু আজি আমি আলোচনা কৰিবলৈ আহিছো DHS আৰু DME নন টেকনিকেলত আহিবলগীয়া কেইটামান ইংলিছৰ MCQ কুৱেশ্যন যিকেইটা আপোনাৰ পৰীক্ষাত অহা সম্ভাৱনা যথেষ্ট আছে সো আহক আজি ভিডিওটো আৰম্ভ কৰোঁ সো আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য পাষ্ট টেন্স অফ লাই লাইৰ পাষ্ট টেন্স কি সুধিছে আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব lay L-A-Y. Next question number 2. The synonym of loyal is loyal or সমাৰ্থক শব্দ কি উঠিছে loyal মানে হল আপোনাৰ বিশ্বাসী আৰু তাৰ সমাৰ্থক শব্দ হ'ব faithful মানেও বিশ্বাসী question number 3 what is a young sheep called sheep মানে হৈছে আপোনাৰ ভেড়া ছাগলী পোৱালিটোক কি কয় আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব lamb Question number 4. The study of animals is called জীৱ-জন্তুৰ অধ্যয়নক কি বুলি কোৱা হয় সুধিছে আৰু ইয়াৰে ৰাইট আনসাৰ হ'ব zoology Question number 5. Which one of the following is collective noun of lions collective noun অৰ্থাৎ এটাতকৈ অধিক থকাটোক বুজায় collective noun আৰু lions মানে হৈছে সিংহৰ জাকটোক কি কয় সুধিছে তাৰে ৰাইট আনসাৰ হ'ব pride বুলি কোৱা হয় সিংহৰ জাকক Next question. What is the superlative of many? Manyৰ superlative degree কি হয় সুধিছে আৰু ইয়াৰ right answer হ'ব most. Next question. What is the adverb of cool? Cool অৰ্থাৎ ঠাণ্ডাৰ adverb টো কি সুধিছে আৰু ইয়াৰ right answer CWLY coolly. Next question. The antonym of abundant is antonym অৰ্থাৎ বিপৰীত শব্দ সুধিছে abundant মানে হল বেছি হৰহ আৰু ইয়াৰে বিপৰীত শব্দ হ'ব scarce অৰ্থাৎ কম সংখ্যক next question what is opposite of tiger opposite মানে বিপৰীত লিংগ সুধিছে টাইগাৰৰ বাঘৰ বিপৰীত লিংগ কি আৰু ইয়াৰ আনসাৰ হ'ব tigress next question what is the plural of batsmanৰ plural কি হ'ব সুধিছে আৰু ইয়াৰে right answer হ'ব BATSMEN batsman next question what is the superlative of far অৰ্থাৎ দূৰৰ superlative কি হয় সুধিছে right answer হ'ব farthest FARTHEST next question what is the past tense of burn মানে জুইৰ past tense সুধিছে আৰু ইয়াৰ right answer হ'ব BURNT burnt next question choose the word with correct spelling তলত দিয়া শব্দকেইটাৰ কাৰেক্ট স্পেলিংটো উলিয়াব দিছে আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব MICHIEVOUS mischievous নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য য়ং ওৱান অফ ঘোষ কল্ড ঘোষ মানে হৈছে বনৰীয়া হাঁহৰ মানে পোৱালিটোক কি বুলি কয় ইয়াৰ ৰাইট আনসাৰ হ'ব GOSCLING গছলিং কুৱেশ্যন নম্বৰ 15 হোৱাট ইজ দ্য ভাৰ্ব ফৰ্ম অফ বাথৰ ভাৰ্ব কি উঠিছে বাথ মানে হৈছে গা ধোৱা আৰু ইয়াৰে ৰাইট আনসাৰ হ'ব BATHE বাথ সো গাইস আজিলৈ একেটাই আছিল প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আনসাৰ MCQ সো আপোনালোকৰ ভিডিওটো চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু নতুন ভিডিও আহি আছে